ঘৰত যিহেতু গেলামালৰ সামগ্ৰী শেষ হৈছে বন্ধু বান্ধৱীসকল, সেয়েহে আহিলোঁ গেলামালৰ দোকানলৈ। আহিয়ে দেখা পালোঁ সামগ্ৰীবোৰৰ আগতকৈ অলপ দাম বাঢ়িছে। পিছে কি হ'ব বন্ধু বান্ধৱীসকল, সামগ্ৰীবোৰতো নিবই লাগিব। দালি, চেনি, নিমখ, চাবোন, চয়াবিন, মিঠাতেল আদি কেইটামানেই সামগ্ৰী ল'লোঁ। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আহকচোন চাওঁ ভিডিঅ'টো অকণমান। ভাবিলোঁ আপোনালোককো অকণমান দোকানখনৰ পৰিৱেশটো দেখুৱাওঁ। আহকচোন চাওঁ ভিডিঅ'টো অকণমান। এইফালে হৈছে আশীৰ্বাদ আটা, হালধি, এইফালে চাউল, চয়াবিন, মটৰ, কণী, চাবোন, আলু, পিঁয়াজ। দেখিছেনে বন্ধু বান্ধৱীসকল, এইবোৰ চাউল, বিস্কুট, চাবোন, আচাৰ, কলগেট, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।